তাৰ শিৰোনাম আৱৰ্জনা। কবি মালবিকা গগৈ। আপুনি নিজকে সভ্য আৰু শিক্ষিত বুলি কোৱাৰ কোনো অধিকাৰ নাই, কিয়নো সুবিধা পালেই আপোনাৰ বন্য স্বভাৱটো নাৰীৰ দেহৰ লালসাত লগাই উঠে, চৰিত্ৰৰ স্খলন ঘটে। বন্য উল্লাসত আপুনি অন্ধ হৈ পৰে। আপুনি নিজকে পুৰুষ বুলি গৌৰৱ কৰাৰ কোনো অধিকাৰ নাই। নাৰীৰ ফালে চাব নোৱাৰাকৈ আপুনি দুৰ্বল আৰু অসুস্থ। যিহেতু আপোনাৰ হাতত স্মাৰ্টফোন, বিলাসী গাড়ী, সুউচ্চ অট্টালিকা, হয়তো এটা ডিগ্ৰী, লোভনীয় চাকৰি অথবা ব্যৱসায় থাকিব পাৰে, কিন্তু আপুনি তেনেই কঙাল, কাৰণ আপোনাৰ নাই এটা সুচিন্তিত সংস্কাৰী মন, নাই নৈতিকতা, মানৱীয়তাৰ গুণ। আপুনি কাপোৰৰ বেনচাই পোছাক পৰিধান কৰে, নিজৰ কুৎসিত মুখখন ঢাকিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰে, কিন্তু স্বল্পবসনা নাৰী দেখিলেই আপুনি উলংগ হৈ পৰে দৰ্শক। আপুনি পাহৰি যায় মাতৃ, ভগ্নী, পত্নী, কন্যা, যিসকল নাৰীয়ে আপোনাৰ জীৱনটো আৱৰি আছে। আপুনি বন্য পশুতকৈও অধম, কাৰণ বন্য পশুও জানে স্থান, কাল, পাত্ৰ, কিন্তু আপুনি নিজকে নাজানে। আপুনি আপোনাৰ ওচৰত অচিনাকি। আপুনি নিজকে হত্যা কৰিছে। আপুনি হত্যাকাৰী, অশিক্ষিত, অভদ্ৰ, অসভ্য। আপুনি অমানুষ, সমাজৰ আৱৰ্জনা মাথোন। নিজকে মানুহ বুলি কোৱাৰ অধিকাৰ আপুনি হেৰুৱাই পেলাইছে। আপুনি অমানুষ, সমাজৰ আৱৰ্জনাৰে মাথোন।